নিচাজাতীয় ধপাত আৰু গুটখাৰ বিৰুদ্ধে ধুবুৰীত নাৰ্কটিক বিভাগৰ অভিযান। প্ৰতিটো বিদ্যালয়ৰ কাষত গুটখা পান মছলা বিক্ৰী কৰা বিপণীত অভিযান নাৰ্কটিক বিভাগৰ। গুটখা পান মছলা বিক্ৰী কৰা প্ৰতিটো বিপণীত জৰিমনা আদায় কৰা পৰিলক্ষিত হৈছে। আজি ধুবুৰী চহৰৰ পাঁচমোৰ অঞ্চলত ধুবুৰী নাৰ্কটিক বিভাগৰ নডেল বিষয়া নিত্যৰঞ্জন দাসৰ দলটোৱে আৰক্ষীৰ সহযোগত গুটখা পান মছলা বিক্ৰী কৰা প্ৰতিখন বিপণীত জৰিমনা আদায় কৰে। ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা উক্ত অভিযান কলেজ ৰোডলৈকে চলিব। ধুবুৰী নাৰ্কটিক বিভাগ নডেল বিষয়া নিত্যৰঞ্জন দাসে জানিবলৈ দিয়ে। আমি আহিছোঁ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আৰু লগত আমাৰ লগত পুলিচ ডিপাৰ্টমেণ্ট আছে, ধুবুৰী পুলিচ ডিপাৰ্টমেণ্ট আছে। এইটো কটপা বুলি এটা আইন আছে, চিগাৰেট এণ্ড আদাৰ টবাকো প্ৰডাক্টছ এক্ট বুলি এটা আইন আছে গোটেই ভাৰতত। গতিকে সেই আইনত আমি স্কুলৰ পৰা 100 মিটাৰ ডিষ্টেঞ্চত যিকোনো জনবহুল বিশেষকৈ স্কুল মন্দিৰ এনেকুৱা এইবিলাক জেগাত ওচৰত গুটখা চিগাৰেট এইবিলাক বিক্ৰী কৰিব নিদিওঁ আমি, আৰু দিলে আমি তেওঁলোকৰ পৰা 200 টকাকৈ ফাইন আৰু বেলেগ আছে, কিন্তু মিনিমাম আমি 200 টকা ফাইন লৈ আছোঁ। আৰু ৰেটছ কৰিব পাৰি যদি আমি মেজিষ্ট্ৰেটৰ লগত লৈ আনো, কিছুমান ৰেটছ এইবিলাকো কৰিব পাৰি। ৰেটছ আমি কৰা নাই, কিছুমান অলপ অসুবিধা হয় কাৰণে আমি সেইটো কাৰণে। গতিকে আমি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আহিছিলোঁ মূলতঃ এই সৰু ল'ৰা ছোৱালী যিবিলাক স্কুল গোয়িং যিবিলাক স্কুল ল'ৰা ছোৱালী আছে, তেওঁলোকৰ হাতত যাতে গুটখা, বিশেষকৈ গুটখা, বিড়ি চিগাৰেট নাথাকে। গুটখাৰ পৰা আৰম্ভ হৈ যায়, গুটখা বিড়ি চিগাৰেটৰ পৰা পিছত অন্য ড্ৰাগছলৈ গুচি যায় ওপৰলৈ। গতিকে এইবিলাক বন্ধ কৰাৰ কাৰণে চৰকাৰে এইটো ব্যৱস্থা লৈছে। গতিকে সেইটো কাৰণে আমি এই কামটো কৰি আছোঁ। আমি মোটামুটি আমি এই অঞ্চলটো লৈছোঁ, DC অফিচৰ চাৰিওফালে যিখিনি স্কুল আছে কিবা আছে এইটো এৰিয়া লৈছোঁ। আৰু হয়তো অলপমান আমি টাচ কৰিব পাৰোঁ আমাৰ নিজৰ অফিচৰ ওচৰত, জেনেৰেটৰ হেল্থ চাৰ্ভিচৰ ওচৰত, BN কলেজৰ ওচৰত। তেওঁলোকক কোৱা হয় যে স্কুলৰ 100 মিটাৰ দূৰত্বত যাতে তেওঁলোকে বিড়ি চিগাৰেট গুটখা এইবিলাক কোনো স্কুলীয়া ল'ৰা ছোৱালী মানে ইয়াত বিক্ৰী কৰিব নোৱাৰে। বিক্ৰী ৰখা কথাটো বাদে ৰাখিব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে, এডভাৰটাইজমেণ্ট কৰিব নোৱাৰে। আমি 200 টকাকৈ লওঁ। এইটো চলিয়ে থাকিব, অভিযানটো চলি থাকিব, ইয়াৰ কোনো লিমিটেশ্যন নাই।